বন্ধু বান্ধৱীসকল আজি এটা বিশেষ কামত এখন দোকানত গ'লোঁ, ফাৰ্নিচাৰ দোকানত, মানে মোৰ অফিচৰ কাৰণে চকী আনিবলৈ, স্লিম ফিট। আৰু চাওকচোন ইমান চকীৰ ভেৰাইটি, আৰু পৰিল বৰষুণ, গতিকে বৰষুণ বতৰ অলপ বোলো ভালকৈ ভিডিঅ' এটাই বনাওঁ, কণ্টেণ্ট এটাই হ'ব। আৰু চাওকচোন চকীবিলাক, আৰু তাতে আছিলে আলমাৰিবোৰ যে কি ধুনীয়া, ইমান ধুনীয়া ডাঙৰ ডাঙৰ, চাওকচোন আলমাৰিবোৰ। আৰু এয়া আজিকালি চিষ্টেমবিলাক অলপ বেলেগকৈ আছে, ইমান ডাঙৰ আলমাৰি, মানে কাঠৰ আলমাৰি বনাবলগীয়া নহয়, ইমান ডাঙৰ ডাঙৰ। আৰু এইটো চাওকচোন শ্বুজ ৰেক, ইমান ধুনীয়া, এনেকৈ ধুনীয়াকৈ শ্বুজবিলাক থৈ ধুনীয়াকৈ বন্ধ কৰি দিওঁ। এইটো হ'ল একদম স্লিম ফিট শ্বুজ ৰেক। মোৰ যে এনেকুৱা পচন্দ হ'ল, কিন্তু হাজবেণ্ডে ল'বহে নিদিলে, আৰু মুখখন ফুলে। তাতে আকৌ ভিডিঅ' আৰম্ভ কৰিলোঁ। এয়া কেইটামান বস্তু দেখাইছোঁ, এইকেইটা আলমাৰি চাওকচোন, ইমান ধুনীয়া ধুনীয়া, গল্ডেন একদম মানে পট্টি লগাই থোৱা, আৰু মানে দেখিয়ে ভাল লাগিছে। আৰু কালাৰকেইটা চাওকচোন ইমান ধুনীয়া। আৰু এইবিলাক হ'ল লকাৰ, সৰু সৰু লকাৰ, আলমাৰীৰ ভিতৰত থোৱা বা গডৰেজৰ ভিতৰত থোৱা লকাৰবিলাক সঁচাকৈ বহুত ধুনীয়া। পাৰ্চল চিষ্টেম লকাৰ আৰু ৰিম'ট চিষ্টেমো হয়। আৰু এনেকুৱা লকাৰবিলাক বাৰু আপোনালোকে ঘৰত ৰাখিছেনে? মই হ'লে ৰাখিছোঁ দেই। আৰু ভিডিঅ'টো কেনেকুৱানো লাগিছে মোকে জনাব। সৰু সৰু কিছুমান বস্তু ভেৰাইটি মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। তাৰপিছত লাষ্টত গৈ এইখন চকী আমাৰ পচন্দ হ'ল। এনেকুৱা আমি 6খন চকী কিনিছোঁ, আৰু বহি পেলাই ভালদৰে চাই লৈছোঁ আৰু দেই, মানে চকীখন কেনেকুৱা, আৰু ভাল লাগিছে। গতিকে চকীখন লৈ ফটাফট ঘৰলৈ আহিলোঁ। থেংক ইউ ছ' মাছ।